নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছো ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত। এয়া হৈছে সেই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ, যি মন্দিৰ ভাগ পুৰীৰ সেই জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। সঁচাই চাওকচোন, ইমান ভাল লাগিছে মন্দিৰ ভাগ, ইমান ধুনীয়া পৰিৱেশ মন্দিৰ ভাগৰ। সঁচাই এক বুজাব নোৱাৰা অনুভৱ, আচলতে হৃদয়ৰ মাজত অনুভৱ কৰিছোঁ। ইমান ধুনীয়া ৰাতিপুৱাৰ একেবাৰে নিৰিবিলি পৰিৱেশৰ মাজত বহুত বেছি ভাল লাগিছে মনটো। সুমিত আহিলো ভিডিঅ'টোত, বা তুমি ভিডিঅ' বনাই আছা? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৰাতিপুৱা মন্দিৰ দৰ্শন কৰিলোঁ, ভিতৰতে ভগৱান জগন্নাথৰ আশীৰ্বাদ ল'লোঁ, যাতে সকলোৱে ভাল কুশল মংগল হওক, সেয়াই কামনা কৰিছোঁ আৰু যাতে চবৰে ভাল হওক, কিবা এটা যাতে কৰিব পাৰোঁ জীৱনত। ভাল লাগিছে ন পৰিৱেশটো? খুব শান্তিময় হওক। ধন্যবাদ সুমিত, থেংক ইউ। ভাল লাগিলে। সকলোকে আচলতে লগ পাইছোঁ, ভাল লাগিছে। মোৰ ভাইটি হয় সুমিত। বাৰু আপোনালোককো দেখাই গৈ থাকিম। আৰু মোৰ মাহঁত আছে, ৰ'ব মাহঁতক দেখাওঁ। মাহঁতে সেইফালে দূৰত আছে ফটো উঠিবলৈ। কেনেকুৱা লাগিছে মন্দিৰ ভাগ দৰ্শন কৰি কওক? ভাল লাগিছে বহুত ভাল লাগিছে। চাই আহিম বুলি ভাবি আছিলোঁ, আজি দৰ্শন কৰিব পাই বহুত ভাল লাগিছে। মাহী কেনেকুৱা লাগিছে? ভাল লাগিছে, ধুনীয়া লাগিছে। আপোনালোকেও যদি ইচ্ছা কৰে যোৱাবাৰ আহিব ওলাইছিলোঁ, এবাৰ আহিব পাৰে, মন ভাল লাগিছে। আপোনালোকেও আহিব, বহুত ভাল লাগিছে, বহুত ভাল মন্দিৰ আছে। আইতা এগৰাকী আছে, আইতা কেনেকুৱা লাগিছে কওক? ভাল লাগিছে, মন্দিৰ চাব পাইছোঁ, ভাল হৈছে, ভাল লাগিছে, ভাল লাগিছে। পুৰীৰ জগন্নাথ মন্দিৰ ভাগ আছে, সেই মন্দিৰৰ আৰ্হিতে বনাইছে। আৰু ডিব্ৰুগড়ৰ কোনোবা আছে যদি মোক কমেণ্ট কৰি জনাবচোন, আপোনালোকে এই মন্দিৰ ভাগলৈ আহিছেনে নাই, আৰু যদি আহিছে আপোনালোকৰ কেনেকুৱা লাগে সেইটো কমেণ্ট কৰি জনাব। আৰু লগতে কোনে অহা নাই আপোনালোককো আহিবলৈ অনুৰোধ জনালোঁ। অলপ চৰ্দি লাগি আছে, তাৰ বাবে মাতটো অলপ ভাঙি আছে। বাৰু যি কি নহওক, মন্দিৰৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আচলতে নিজে বিলীন হৈ পৰিছোঁ। সেয়েহে আপোনালোককো দেখাই আছোঁ, আপোনালোকেও চাই গৈ থাকক, কেনেকুৱা লাগে কমেণ্ট কৰিও জনাব। আৰু কমেণ্টবোৰ আচলতে দিলে ভাল লাগে, সেইবাবেহে কওঁ। কিন্তু মন্দিৰ ভাগ চাওকচোন, ইমান ধুনীয়া লাগিছে। বন্ধু বান্ধৱীসকল, আপোনালোকক সঁচাকৈ হৃদয়ৰ পৰা মই অনুৰোধ জনাইছোঁ, আপোনালোকে আহিবচোন কেতিয়াবা, এই মন্দিৰ ভাগ উপভোগ কৰিবহি। বান্ধৱীসকল, আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সুমিত আৰু কিবা ক'বা নে? সুমিত আৰু কিবা এটা কৈ দিয়া শেষত। আৰু আহিব সকলোৱে, ইয়াতে মন্দিৰ ভাগ দৰ্শন কৰিবহি। খুব ভাল মন্দিৰ, আহি খুব ভাল পাব। বহুত বেছি ভাল লাগিলে। আৰু এতিয়া সময়ৰ যিহেতু দেৰি হৈ গৈছে, গতিকে আমি যাওঁগৈ আৰু বিদায় ল'লোঁ মন্দিৰ ভাগৰ পৰা বিদায় ল'লোঁ। গতিকে আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আপোনালোকে কেতিয়াবা আহিব। তেতিয়াহ'লে আৰু আজিলৈ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।